friends, welcome to my Rajiv Sharma YouTube channel actually. আজি এখন নতুন কিবা এটা লৈ গৈ আছোঁ তো ৰাজীৱ শৰ্মাৰ কাৰণে সৰু কথা সদায় লৈ এনেকুৱা বস্তু তো এইবাৰ নেক্সট এখন লৈ আছে তো এইখন কি ল'ব সি নিজেই ক'ব তো ৰাজীৱ শৰ্মা কি ল'বা তুমি এইবাৰ মই আজি নতুনকৈ আৰু এখন বাইক ল'বলৈ গৈ আছোঁ কিন্তু বাইকখন এদিনা লৈছিলোঁ এক্সপালছ আপোনালোকে গমেই পাইছে এক্সপালছ লৈছিলোঁ আজি মই হিৰোৰে লৈছোঁ কিন্তু হিৰোৰ ছাৰ্ভিচটো মোৰ ভাল লাগে সেইকাৰণে আজি হিৰোৰ ডিলাৰত আহিছোঁ আমি এবিচিৰ পৰা আমি গাড়ী এখন ল'ম কি গাড়ী ল'ম আপোনালোকে চাৰিব ভিডিঅ'টো স্কিপ নকৰাকৈ বলক আপোনালোক ভিডিঅ'টো দেখাই কিনে গৈ আছোঁ শ্ব'ৰুম এইটো শ্ব'ৰুম এতিয়া আমি শ্ব'ৰুমত আহি পালোঁ আজি গাড়ী লোৱা একচুৱেলি মেইন উদ্দেশ্য হৈছে যে গুৱাহাটীত বৰ্তমান বহুত জাম আৰু ইমান জামত গাড়ী চলোৱা বহুত টাইম সেইকাৰণে সি এক্সপালছন লৈছিলে যে অফ ৰ'ডিঙৰ কাৰণে তাত T20 আছে বুলেটো আছে এতিয়া সি ল'ব যায় আছে এখন সৰু গাড়ী গাড়ীখন আমি দেখাম অনলি জামত চলাবৰ কাৰণে গুৱাহাটীৰ জামত যাতে সৰু গাড়ী য'তে ত'তে চলাব পাৰে তো সেইটো চিষ্টেমত গাড়ীখন ল'ব গাড়ীখন লোৱা কি হয় তো দেখাম দেখিলে জাম ফাইনেলি গাড়ীৰ কাম চলি আছে বৰ্তমান এতিয়া মুনো আহিছে সদায় মোৰ লগত মুন থাকে এতিয়া দেখাই আছোঁ আপোনালোকক গাড়ীখন হৈ যাব আৰু বেছি টাইম নালাগে এতিয়া ঘৰ গৈ কিনে মজা কৰিম আৰু পাৰ্টি চাৰ্টি কৰিম মুন আহিছে গাড়ীটো দেখাই ধুনীয়া গাড়ী কালাৰ চালাৰ বহুত ধুনীয়া লাগিছে আপোনালোকক দেখুৱাম কেনেকুৱা হৈছে কালাৰটো কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাব আৰু গাড়ীখন কেনেকুৱা লাগে আপোনালোকৰ চইজত সেইটো বস্তু আপোনালোকে জনাব ভিডিঅ'টো চাই থাকিব লাষ্টত গ'লে শেষ নকৰাকৈ স্কিপ নকৰাকৈ ৰাজীৱ শৰ্মা ইউটিউব চেনেল ৰাজীৱ শৰ্মাৰ এইটো ভায়েক আৰু দেউতাক আহিছে লগত তো তেওঁলোকে ডিছকাছ কৰিছে এতিয়া ডিছকাছৰ পিছত এখন তেওঁ এক্সপালছখন মানে এক্সপালছ আছে যিহেতু আৰু এখন তাতে এখন চিলেকশ্যন হ'ব ইয়াৰ ভিতৰত কোনখন চিলেকশ্যন কৰোঁ আপোনালোকক দেখাই আছোঁ এনেই পাৰ্চখিনি লৈ ল'লোঁ ছেফগাৰ্ড আৰু ছেফগাৰ্ড লৈ ল'লোঁ এতিয়া লগাই ল'ম ছেফগাৰ্ডটো আপোনালোকে চাই থাকিব কেনেকৈ লগাই কি কৰে ফাইনেলি গাড়ীখন হৈ গ'ল ভাইটি চোৱা চিতা কৰি আছে এতিয়া আপোনালোকে কেনেকুৱা পালে গাড়ীখনৰ কালাৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি কিনে জনাবলৈ নাপাহৰিব